এভৰিৱান মোৰ নতুন এটা ভিডিঅ'ৰ যোগেদি সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰো ভাল আজি আকৌ এটা ভিডিঅ' লৈ আহিছো চুলিৰ ওপৰত মই আগতেও এটা ভিডিঅ' দিছিলো ডেন্ড্ৰাফৰ ওপৰত আৰু সেই ভিডিঅ'টোত জনাইছিলো যে মোৰ অত্যাধিক ডেন্ড্ৰাফ হৈছিল আৰু সেই ডেন্ড্ৰাফৰ পৰা হাত সাৰিবলৈ মই সেই ৰিমেডিটো কৰিছিলো আৰু ৰিমেডিটো কৰি সফল পাইছিলো তাকে মই আপোনালোকৰ আগত শেয়াৰ কৰিছিলো কিন্তু এতিয়াৰ সমস্যাটো হ'ল সেই ডেন্ড্ৰাফৰ কাৰণে মোৰ অত্যাধিক চুলি সৰা আৰম্ভ কৰিছিল প্ৰায় তালু ওলোৱাৰ দৰে হৈ গৈছিল আৰু কেকত এতিয়া আকৌ এটা ৰিগ্ৰোথৰ কাৰণে মই হোম ৰেমেডি তৈয়াৰ কৰিছিলো ঘৰতে আৰু হেতু প্ৰায় আজি 2-3 মাহ মানৰ পৰা লগাই আছো আৰু এতিয়া অকনমান সুফল পাইছো এই কাৰণে ভাবিলো এই ৰেমেডিটো মই আপোনালোকৰ আগত শেয়াৰ কৰো আৰু বহুতে মোৰ আগৰ ভিডিঅ'টোত কমেন্টও কৰিছিল আৰু ইনবক্সত মেছেজ কৰিছিল তেওঁলোকেও সুফল পাইছে সো ধন্যবাদ আজিকালি চুলি সৰা সমস্যাটো প্ৰায় দেখিবলৈ পোৱা যায় মোৰ বাৰু ডেন্ড্ৰাফৰ কাৰণে কৰিছিল কিছুমানৰ হয়তো কিবা বেলেগ কাৰণতো কৰিব পাৰে কিন্তু নতুনকৈ আকৌ ৰিগ্ৰোথ কেনেকৈ কৰিব পাৰি এই ৰেমেডিটো চালে আপোনালোকে উপকৃত হ'ব সো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকক আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু ইয়া ভিডিঅ'ত দেখিবলৈ পাইছে আমলখি মই কেঁচা আমলখি অলপ এনেকৈ কাটি লৈছো এইখিনি মই পেষ্ট কৰি ইয়াৰ ৰসটো উলিয়াই লম আপোনালোকে যদি কেঁচা আমলখি নাপায় তেনেহলে পাউডাৰটো ব্যৱহাৰ কৰিলেও হ'ব পাউডাৰটো আপোনালোকে দোকানৰ পৰা আনিব পাৰিব নতুবা অনলাইনও অৰ্ডাৰ কৰিব পাৰিব আৰু এইখিনি পেষ্ট হোৱাৰ পিছত মই চাকনিৰে চাকি ৰসখিনি উলিয়াই ললো আৰু এয়া হ'ল নৰসিংহৰ পাতো চুলিৰ বাবে অত্যন্ত উপকাৰী আৰু পাতখিনিৰো পেষ্ট কৰি মই ৰসটো উলিয়াই ললো আৰু এতিয়া আমলখিৰ ৰস আৰু নৰসিংহৰ পাতখিনি মিহলাই ললো ৰসখিনি যেহেতু এতিয়া মই গোটেইখিনি ব্যৱহাৰ নকৰো সেই কাৰণে অলপখিনি মই চিচাৰ পাত্ৰ এটাত ভৰাই ফ্ৰিজত থৈ দিম এনেকৈ থলে কেইদিনমানলৈ সংৰক্ষিত হৈ থাকিব আৰু মোৰ চুলিখিনিৰ জোখমতে বাটি এটাত অকণমান ৰস উলিয়াই ললো আৰু ইয়াতে এতিয়া মই কেইটামান বস্তু মিহলাম এয়া দেখিছে ভিটামিন ই কেপচুল মই ইয়াত ভিটামিন ই কেপচুল দুটা ব্যৱহাৰ কৰিছো ভিটামিন ই চুলিৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু স্কিনতো আপুনি দিব পাৰে তাৰ পিছত ললো ৰ'জমেৰী অইল মোৰ এটো ৰ'জমেৰী এসেন্সিয়েল অইল মই অনলাইন অৰ্ডাৰ কৰিছিলো আৰু তাৰ পাছত মই ব্যৱহাৰ কৰিলো এল'ভেৰা জেল আৰু আপোনালোকৰ যদি ঘৰতে এল'ভেৰা গছ আছে তেনেহলে ডাইৰেক্ট হেতুৱে ব্যৱহাৰ কৰিব এটো বেছি ভাল হয় মোৰ নাছিল বাবে মই পতঞ্জলি জেলটোকে ব্যৱহাৰ কৰিছো আৰু একদম লাষ্টত অকনমান নাৰিকল তেল ব্যৱহাৰ কৰিব আৰু যদি আপোনালোকে নাৰিকল তেল দিব নোখোজে তেনেহলে বেলেগ কিবা অইল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত তিল তেলো আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু এই গোটেই মিশ্ৰণখিনি অকনমান ভালদৰে মিহলাই ললেই হ'ল আৰু মই ইয়াত মাসাজ টাইপত লগাইছো আপোনালোকে ইচ্ছা কৰিলে স্প্ৰে বটলত ভৰাই লৈ স্প্ৰেও কৰিব পাৰে আৰু মোৰ আগৰটো ভিডিঅ'ত মই কৈছিলো যে আমাৰ ঘৰতে দুজনী ভন্টি থাকে তাহাতে মোক বহুত ক্ষেত্ৰত হেল্প কৰে আৰু আজিও সেই একেই আজি সিহঁতে মোক লগাই দিলে আৰু ময়ো সিহঁতক লগাই দিলো বেছিভাগ স্প্ৰে কৰা হয় কিন্তু আজি অকনমান মাসাজ টাইপতে লগালো You can come and get it. I don't understand it. I don't understand. I don't understand. আশা কৰিছো এই ৰেমেডিটোৰ জৰিয়তে আপোনালোকো উপকৃত হ'ব সো আজি এই ভিডিঅ'টো কেনেকুৱা পালে কমেন্টত জনাব আৰু যদিহে ভাল লাগিছে তেনেহলে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ এৰিছো পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত সকলো ভালে থাকক হেলদি খাওক ঈশ্বৰক বিশ্বাস ৰাখক আৰু বিন্দাস থাকক